আৰু শিৱসাগৰৰ মাল পিছাই Hey guys, welcome to my YouTube channel. So আমি এক বছৰ আগত খানাপাৰা এইটো ফিল্ডতে আমি এপইণ্টমেণ্ট ল'বলৈ আহিছিলোঁ. চ' আজি এক বছৰ মূৰত হ'ল আকৌ এপইণ্টমেণ্টৰ ডিউটি দিবলৈ আহিছোঁ. চ' আমাৰ বহুত ফূৰ্তি আনন্দিত আৰু প্ৰণৱ গগৈ কি ক কিবা এটা ভাল লাগিছে না এক বছৰ মূৰত আমি এপইণ্টমেণ্ট ল'বলৈ লৈছিলোঁ ইয়াতে. চ' আজি ইয়াতে ডিউটি দিবলৈ আহিছোঁ প্ৰণৱ গগৈ. সেই দোস্তো আমার শোরুম আমার শিবসাগরের মাল পিছাই তেখেতে কিবা এটা কম বুলি কৈছে আজি এপইণ্টমেণ্ট ডিউটি আহি কেনেকৈ লাগিছে বহুত ভাল লাগিছে আমি আগত এক বছৰ আগত আমি পাইছিলোঁ এইটো এপইণ্টমেণ্ট দিব আহিছিলোঁ এতিয়া নেক্সট 25 তাৰিখে আহিব নতুন নতুন যিবিলাকে চাকৰি এপইণ্টমেণ্ট পাইছে ন সেইবোৰ আহিব বহুত ভাল লাগিছে ডিউটি কৰিছোঁ আমি ভালদৰে কৰিছোঁ ডিউটি কিবা কিবি যদি আইন শৃংখলা পৰিস্থিতি তাৰ প্ৰতি আমি সজাগ হৈ আছোঁ আৰু চাই আছোঁ কি হয় ব্ৰিফিং দিয়ে তাৰে আমি যাবলৈ ৰেডি হৈ আছোঁ চ' ষ্টেপ বাই ষ্টেপ মানে সকলো মানে ফিল্ডখন দেখাই আছোঁ আপোনালোকক তো আমি চাই থাকোঁ আমাৰ ভিডিঅ'টো চ' আমাৰ ফিল্ডটো কিমান ডাঙৰ আৰু কোন কোন আহিব আৰু মানুহ কিমান থাকিব কিমানজন মানে এপইণ্টমেণ্ট ল'ব আপোনাক গম পাই থাকিব ত' এয়া আমাৰ প্ৰণৱ গগৈ আৰু আমাৰ লগতে আজি কিন্তু ৰাতিপুৱাৰ ভাত খাব পৰা নাই আমি পানী চানী খাই কিনে ঠাণ্ডা খাই কিনে জীয়াই আছোঁ এতিয়ালৈকে ডিউটি সহজ নহয় আৰু চিটিত নিজৰ মানে কষ্ট দি বহিবলগীয়া হৈ যায় বহা খোৱা মেলা মহ একদম তামাম লাগে শুব নোৱাৰে ৰাতি চ' এনেকৈ আৰু কষ্টটো হয় আৰু চাকৰি লাইফ পুলিচৰ জীৱন মানুহ ভাল বুলি ভাবিছিলোঁ বহুত আগত কিন্তু ইয়াত আহি কিনে গম পাইছোঁ যে ভালো নহয় বেয়াও নহয় চ' আমি এনজয় এক্সপিৰিয়েঞ্চ ভাল লাগিছে যে প্ৰণৱ কিবা এটা কৈছে মোবাইলত টিপি আছে যে মজা নতুনকৈ ব্ৰিফিং হৈ আছে এই আমাৰ ফলিং হৈ কিনে ব্ৰিফিং হৈ আছে চাই লওক তো তেখেতক ষ্টেপ দেখাই দিব যে ক'ত ডিউটি কৰিব লাগে কেনেকৈ ডিউটি কৰিব লাগে চ' আমাৰতো জেগা পৰিছে আমাৰ ক'ত জেগাটো ক'ত আছিলে আমাৰ ডিউটি নহয় ডিউটি কোন ছেক্টৰ কোন জালুকবাৰী এয়াৰপৰ্টৰ ওচৰতে আমাৰ ডিউটি আছে চ' কালিতো ব্ৰিফিং নহ'ব চাগে ন পৰহি ডিউটিটো পৰহি হয় কালি আৰাম কৰিম বিন্দাছকৈ চ' আমাৰ সুনীল বড়ো ছাৰ আমাৰ তেখেতে কিবা এটা কম বুলি কৈছে চ' কওক ছাৰ এক্সপিৰিয়েঞ্চ কি ক'ম আৰু বছৰে আহি ঘামত গৰমত থাকি ল'ৰা চেহেৰা কি হৈছে দেখিছে না দেখিছ আৰু নতুন যে আমাৰ ৰেকৰ্ড আহি আছে যে ভাই বন্ধু আছে থাকিব পাৰে আপোনাৰ ভিউৱাৰ্ছখিনি চ' আমাৰ ছেকেণ্ড এপিটি 120 ৰেকৰ্ড আহিব নতুন যোনে নহয় কিন্তু বেয়া পেলন খাব যি কি নহওক আমাৰ ইয়াৰ ছাৰ হয় তেখেতে মানে তামাম দিয়ে আৰু ফিজিকেল ফিটনেছ দেখিলে আপুনি গম পাই যায় ছাৰ আৰু মানে কি দিয়ে মানে এইটোতো ফিল্ডত আহিলে গম পাই যাব মানে চব ক'লে মানে আমাৰ ভিডিঅ'ত মানে ভিউজ নাহিব নহয় মানে আমাৰ কণ্টেণ্টটো বেয়া হৈ যাব ন সেইকাৰণে চব কথা নকওঁ যে আমাৰ ছাৰ ফিজিকেলত তামাম ভাল আছে আমাৰ থুলুক গগৈ তেওঁ এতিয়া প্লাটুনত যাব নোপোৱাৰ কাৰণে বহুত দুখ আছে কিন্তু অফিচত পাম বুলি বহুত ভাবা নাছিলে কিন্তু নাপালে এতিয়ালৈকে পোৱা নাই কিন্তু অফিচত হ'ব বুলি আশা আছে ত' আমাৰ থুলুক প্লাটুন যাব নেকি একাউণ্ট ব্ৰাঞ্চৰ মেইন মানুহ আছিলে কিন্তু তেওঁ এতিয়া ৰিজাইন দিলে তেখেতে এতিয়া কিন্তু প্লাটুন পাব কিন্তু আমি প্লাটুন পাই কিনে বহুত দুখিত যাব পৰা নাই আমি এতিয়াও কেতিয়াবা গুৱাহাটী কেতিয়াবা কি ডিউটি দুদিনৰ কাৰণে নাম আছে আমাৰ কোনটো প্লাটুন তুমি 5 প্লাটুন মইতো 1 প্লাটুন হয় 5 প্লাটুন পাই 2 দিন কাৰণে প্লাটুন পাই কেনেকৈ লাগিছে এক্সপিৰিয়েঞ্চ হিচাপে যিটো আহিছোঁ এতিয়া প্লাটুন সোমাই এতিয়া যিটো ইমান গৰমত যে ব্ৰিফিং কৰিছে এতিয়ালৈকে ভালদৰে ব্ৰিফিঙো হোৱা নাই বহুত ডাঙৰ অফিচাৰো আছে ব্ৰিফিং কৰি আছে সোনকালে কৰিব বুলি আশা কৰিছোঁ যিহেতু এতিয়া ভোকো লাগিব এতিয়া টাইমো হৈছে সঁচাকৈ ক'বলৈ গ'লে ৰাতিপুৱাৰ পৰা আমি ভাত খোৱা নাই পানী খাই কিনে এতিয়া জীয়াই আছোঁ এতিয়া কেইটা হ'ল সময়টো এইটো সময় 3:43 হ'ল সময় এতিয়ালৈকে আমি ভাত খাব পৰা নাই পানী খাই আৰু ঠাণ্ডা খাই কিনে আমি জীয়াই আছোঁ চ' ভাত খোৱাটো আমাৰ ৰাতি 6টামান বাজিব ইয়াৰ পৰা যাওঁতে বেছি দূৰ ৰাস্তা নহয় কিন্তু ট্ৰেফিকত জামৰ কাৰণে 1.5 ঘণ্টা 2 ঘণ্টামান লাগি যাব ৰাস্তাত আৰু গাড়ীত যেনেকৈ দিছে নহয় একবাৰ মাজত 2-3 বাৰ বেয়া হৈ কিনে আকৌ এটা গাড়ী পোৱাই কিনে আকৌ ঘূৰি আহি কিনে আহিবলগীয়া হৈছে গাড়ী 2-3 বাৰ 2 টিপ মাৰি কিনে আমাক আহিবলৈ কমেও 2 ঘণ্টামান লাগিছে আধা ঘণ্টাৰ ৰাস্তা কিন্তু এতিয়া ট্ৰেফিক জামৰ কাৰণে 2 ঘণ্টামান লাগিছে চ' আজি আমাৰ কালি কি হ'ব গম নাপাওঁ আজিতো এনেকৈ গ'ল ৰ'দত বহি গৰমত তামাম গৰম কালি আকৌ 8টা বজাৰ পৰা ব্ৰেকিং বুলি কৈছে আমাৰ ডিউটিটো তাতে হ'ব বৰজাৰতে চ' চাই থাকিব
আজি 1 বছৰ মূৰত আমি এপইণ্টমেণ্ট ল'বলৈ আহিছিলোঁ 1 বছৰ আগত। এতিয়া 1 বছৰ পাছত আমি এতিয়া এপইণ্টমেণ্ট ডিউটি দিবলৈ আহি আছোঁ। চ' আমাৰ অসম ইমানেই ইম্প্ৰুভ হৈ আছে যে 1 বছৰ মূৰতে 1 লাখ চাকৰি দি আছে, চাই লওক।